মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি সপ্তম শ্ৰেণীৰ দশম পাঠ মহাৰাণী লক্ষ্মীবাই, এই পাঠটো তোমালোকক মই পঢ়াই যাম। ঐস্যাহা বীৰঙ্গনায়াः জন্ম মহাৰাষ্ট্ৰে ৰাজ্যে কৃষ্ণা নদ্যাः তটে একস্মিन् গ্ৰামে পঞ্চত্ৰিংশদধিকে অষ্টাদশশততমে বৰ্ষে অভৱত। ঐস্যাহা এইগৰাকী বীৰাংগনায়াः বীৰাংগনাৰ জন্ম মহাৰাষ্ট্ৰে ৰাজ্যে মহাৰাষ্ট্ৰ ৰাজ্যৰ কৃষ্ণা নদ্যাः তটে কৃষ্ণা নদীৰ পাৰত একস্মিন গ্ৰামে এখন গাঁৱত পঞ্চত্ৰিংশদধিকে অষ্টাদশশততমে বৰ্ষে 1835 চনত অভৱত হৈছিল। শৈশৱে ঐস্যাহা নাম মনুবাই ইতি আছিত। শিশুকালত এওঁৰ নাম মনুবাই আছিল। ঐস্যাহা জনকঃ মোৰোপন্ত তদানীম পেশ্বৱা বাজিৰাৱস্য সেৱায়াম আছিত। ঐস্যাহা জনক এওঁৰ দেউতাক মোৰোপন্ত তদানীম তেতিয়া পেশ্বৱা বাজিৰাৱস্য সেৱায়াম আছিত। পেশ্বৱা বাজিৰাৰ সেৱাত নিয়োজিত আছিল। ঐস্যাহা জননী এওঁৰ মাতৃ ভাগীৰথীবাই সাধ্বী দেশভক্তা চ নাৰী আছিত। এওঁৰ জননী ভাগীৰথীবাই সাধু আৰু ঈশ্বৰভক্তা মহিলা আছিল। ঐস্যাহা জননী এওঁৰ মাতৃ ভাগীৰথীবাই সাধ্বী সাধু ঈশ্বৰভক্তা চ মানে আৰু ঈশ্বৰৰ ভক্তা নাৰী আছিল মহিলা আছিল। উভাঅপি তাং প্ৰিয়াংশুতাং মনুদেৱী স্নেহেন অপালয়াতাম। আকৌ এবাৰ চাবা। উভাঅপি তেওঁলোক দুয়োৰে প্ৰিয়াংশুতাং প্ৰিয় কন্যা মৰমৰ ছোৱালী মনুদেৱীক স্নেহেন অপালয়াতাম অতি মৰম চেনেহেৰে পালন কৰিছিল, ডাঙৰ দীঘল কৰিছিল। উভাঅপি মানে মাক দেউতাকৰ কথা কৈছে। তেওঁলোকে তেওঁলোক মানে দুয়োৰে প্ৰিয়াংশুতাং মৰমৰ কন্যা মনুদেৱীক স্নেহেন অতি মৰমেৰে মৰম চেনেহৰ মাজেৰে অপালয়াতাম ডাঙৰ দীঘল কৰিছিল, পালন পোষণ কৰিছিল। তদা বাজিৰাও কৰ্ণপুৰ নগৰস্য সমীপস্থিতে বিথুৰ নামকে স্থানে ন্যৱসত। তেতিয়া কৰ্ণপুৰ নগৰৰ ওচৰতে থকা বিথুৰ নামৰ ঠাইত বাস কৰিছিল। তদা তেতিয়া বাজিৰাৱে কৰ্ণপুৰ নগৰস্য সমীপস্থিতে কৰ্ণপুৰ নগৰৰ ওচৰতে থকা বিথুৰ নামৰ স্থানে ঠাইত ন্যৱসত বাস কৰিছিল। মনুদেব্যাঃ শিক্ষণম তদৈৱ অভৱত। মনুদেৱীৰ শিক্ষা দীক্ষাও তাতেই হৈছিল। মাক দেউতাক য'ত আছিল তাতেই মনুদেৱীয়ে পঢ়ি আছিল। মনুদেৱী মানে লক্ষ্মীবাই। তত্ৰ সা অচিৰম শাস্ত্ৰবিদ্যা শস্ত্ৰবিদ্যাম চ অলভত। তত্ৰ তাত সা তাই অচিৰম অতি সোনকালে শাস্ত্ৰবিদ্যা শস্ত্ৰবিদ্যাম চ অভৱত। শাস্ত্ৰ মানে শাস্ত্ৰ, আমি যিবোৰ কিতাপ পঢ়ি আছোঁ সেই তেনেকুৱা শাস্ত্ৰ জ্ঞান। শস্ত্ৰবিদ্যাম চ আৰু অস্ত্ৰ শস্ত্ৰ
যিবোৰ ধনু চলোৱা, ঘোঁৰা চলোৱা, তৰোৱাল চলোৱা